আৰু চাওক এয়া কিমান সুন্দৰকৈ তেওঁলোকে এই ঘৰটো বৰ্তমান অস্থায়ী শিবিৰ ৰূপে ৰূপান্তৰ কৰি তুলিছে। আৰু এয়া দেখিছে আমাৰ ভাইটি বিনোদ শৰ্মা, তেখেতৰ ঘৰে আজি নিৰ্মাণ কৰা হৈছে অস্থায়ী শিবিৰ ৰূপে। আৰু তেখেতে আজি গোটেই দিনটো আমাৰ দাদা বাইদেউসকলে যি শ্ৰমদান আগবঢ়ালে, সেইবাবে আমি তেওঁৰ মতামতটো জানিব বিচাৰিছোঁ যাতে ৰাইজেও গম পাওক। নমস্কাৰ, মোৰ নাম বিনোদ শৰ্মা হয় আৰু দাদাহঁতি আহিছিলে CQR টিমৰ পৰা আহি কিনি ইয়াত শ্ৰমদান দিলে। শ্ৰমদান দিয়াৰ কাৰণে মই বহুত নমস্কাৰ জনাইছোঁ। কেলে মানে এনেকুৱা সময়ত অকল ৰাচন পাতি গোটাই থাকিলে নহ'ব, নিজৰ ঘৰখনো থাকিবৰ কাৰণে ব্যৱস্থাটো ল'ব লাগে। কিন্তু মানে মোৰ ঘৰত সোমোৱা অৱস্থা নাছিলে, দাদাহঁতি আহিলে চাফ চিকুণ কৰি কিনি এতিয়া ধুনীয়াকৈ ঘৰ এটা সাজি দিলে। তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।